बरदनि बालिफारा गामियाव PMAY न'नि मुङाव नंखाय फट' साफायनानै रां जाख्ल'नायनि गोख्रों अजद। बाजौ रां लानानै PMAY न'नि जिअ'टेग खालामनानै फट' आपल'ड होआखै कम्पिउटार एसिस्टेन्ट आरो सेनं वार्डनि मेम्बारा। প্ৰতি ঘৰতো লৈছে সবৰ পৰাই লৈছে কিন্তু তথাপি কামবোৰ কৰি দিয়া নাই ইমানবাৰ আহিছে সববাৰতো জিঅ'টেক কৰিছে পইচা নিয়ে আছে সববাৰতো পইচা নিছে এইবাৰো দিছে 100 টকা 500 টকা थारैनो रायजो राजाफोरनिफ्राय रां जाख्ल'नो थाखायसो जिअ'टेग खालामदोंमोन नामा? बे गेदेर सोंथिया रायजो राजाफोरनि गोसोआव सिखांदों। थारैनो मा सोलिदों रामदनदिखारि गामि पन्चायतनि सिङाव? नंगौ, धेमाजि जिल्ला जनाय रामदनदिखारि गामि पन्चायतनि सेनं वार्डनि बरदनि बालिफारायाव गोदानै न' मोनैफोरनि फैनाय जिअ'टेगखौ 500 रां लानानैबो मावफुंनानै होयैनि गोख्रों अजद। जिअ'टेगनि फट' साफायनायखौ आपल'ड होआखै होननानै कम्पिउटार एसिस्टेन्ट नरेन थायुं आरो सेनं वार्डनि मेम्बार जिलि दलिनि सायाव गोख्रों अजद। बरदनि बालिफारा गामिनि रायजो राजाफ्रा सोंथि खालामदों। जिअ'टेगनि मुङाव 500 रां आरो जब कार्ड EKYCनि मुङाव 100 रां लानानै खामानिखौ मोजाङै मावफुंनानै होयैया बेसेबां गनायथाव? रामदनदिखारि गामि पन्चायतनि सेनं वार्डनि बरदनि बालिफारा गामियाव जिअ'टेग खालामनायाव गासै गं 20-30 नखरनिफ्राय 500 रां लादोंमोन। नाथाय जिअ'टेग खालामनानै फट' आपल'ड होयिखौ लानानै रायजो राजाफ्रा दुखु मोननाय फोरमायदों आरो गोख्रों रावजों सरकारनिफ्राय फैनाय PMAY न'खौ मोननायनि खाबु खालामनानै होनो खावलायदों। नङाब्ला बेनि फिननायखौ समाजआ फोरमायगोन होननानै मिथिहोदों रायजो राजाफ्रा। লৈছে কিমান টকা লৈছিল 500 টকা 500 টকা লৈছে 500 টকা লৈ গৈছে জিঅ'টেগ মাৰা নাম কোন কোন আহিছিল আপোনাৰ পৰা পইচা ল'ব? জুলি পেগু নৰেন তায়ুম নৰেন তায়ুম ইহঁতে কি কৈছে এইটো মানে 500 টকাটো ক'ত দিব লাগে বুলি কৈছে? এইটো ক'ত দিব মানে এইটো জিঅ'টেগ মাৰাৰ কিবাতে লৈছে জিঅ'টেগ মাৰিলে তেতিয়া 500 টকা দিব লাগে বুলি কৈছে দিছো এই হিচাপত যেনেকুৱা কৈছে তেনেকৈ আমি দি আছো কিন্তু আকৌ আমাক আপলোড কৰি দিয়া নাই এতিয়াতো ডেট পাৰ হৈ গ'ল এতিয়া আকৌ নহলে নহব আমাক যেনে হলে ঘৰ লাগিবই ঘৰটো লাগে আৰু নহলে আকৌ কিনছিল 100 টকা 100 টকা লৈছে EKYC কৰোতে 100 টকা লৈছে কিন্তু পইচা লোৱাৰ বিনিময়ত ইহঁতে কামবোৰ কৰি দিয়া নাই কৰি নিদিয়াৰ কাৰণে এতিয়া আমাক যেনে হলেও ঘৰটো লাগে নললে নহব নিদিলে নহব কিমান ঘৰৰ পৰা ইয়াৰ পৰা পইচা উঠাইছে ইয়াত কিমান ঘৰ আছে সব লৈছে গোটেই গাঁৱৰ পৰা লৈছে প্ৰত্যেক গাঁৱৰ পৰা এঘৰ বাকি কৰি যোৱা নাই সব লৈছে মানে এই হিচাপত এতিয়া আমাক যেনে হলেও ঘৰটো লাগিবই আমাক ঘৰটো লাগিবই পইচা তুলি লৈছে কিন্তু কামবোৰ কৰা নাই বুলি শুনিছো পইচাটো লৈছে ইহঁতে 500 টকাকে তাৰপিছত কেমেৰাটো মাৰিছে মাৰাটো আপলোড কৰি দিয়া নাই মানে ঘৰৰ নামৰ পৰা পইচা লৈছে তাৰপিছত আপলোড কৰি দিয়া নাই ইহঁতে কিমান টকাকে লৈছে 500 টকাকে লৈছে জিঅ'টেগ কৰা নাই জিঅ'টেগ কৰা নাই এতিয়া ইহঁতে কিয় আপলোড কৰা নাই আপোনালোকে খবৰ লৈছিলে নেকি? আমি একো কোৱা নাই জানো আমি ইটো নাজানো হৈছে দে তথাপিও মানে এতিয়া দিনটো পাৰ হৈ গ'ল বুলি কৈছে জানা নেকি যে মানে কিয় আপলোড কৰি নিছিল ইহঁতে কৰিছে বুলি কৈছে তাৰপিছত পিছত চাৰে চাই পিনে দেখিলে যে আমাৰ নামে নাই মানে আপলোড কৰি নিদিলে ছাৰটো চোৱা ছাৰটো মানে তিলুৱাৰী এইটো চাই দিছিলে মানে তাৰপিছত নামটো নাই বুলি কৈ দিয়াৰ পাছতে আমি গম পালে আৰু গোটেই গাঁৱৰ পৰা লৈছিলে গোটেই গাঁৱৰ পৰা যোনে যোনে ঘৰ পোৱা নাই এইটো মানে কিবা কৰিছিলে মানে জিঅ'টেগ মাৰিছিলে গাঁওখনত কিমান মানুহ হ'ব কিমান ঘৰ হ'ব 112 ঘৰৰ পৰা আগতে পালে পোৱাটো ইহঁতে পোৱা কেইটা মানে জিঅ'টেগ মাৰা নাই মানে আমি নোপোৱা কেইটা জিঅ'টেগ মাৰিছিলে তাৰপিছত ইহঁতে আমাৰটো মানে আপলোড কৰি নিদিলে আৰু যেটো জব কাৰ্ডৰ নামত যে এতিয়া যে জব কাৰ্ড যে EKYC কৰি আছে তাত কিমান টকাকে লৈছে? এইটো 100 টকাকে লৈছে কোন কোন লৈছে লোৱা কিনো কোন কোন আছিল এইটো ৱাৰ্ড মেম্বাৰ আছে নেকি? মেম্বাৰে পঠাইছে বুলি কৈছে তাৰপিছত আমি নামটো সোধা নাই মানে মেম্বাৰে পঠাইছে যিজনে জিঅ'টেগ মাৰিব আহিছিলে নাম কোন হয় জিঅ'টেগ মাৰিব হাটো নৰেন তায়ুং একেটা কি হয় কম্পিউটাৰ কম্পিউটাৰ এচিষ্টেণ্ট হয় কোনটো পঞ্চায়তৰ 1 নং ৱাৰ্ড ৰামদনদিখাৰি জিপি ন তাৰপিছত এই কিবাটোতো ইহঁতে 100 টকাকে লৈছিলে ন
যেহেতু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈ থাকে যে এটকাও দিব নালাগে আপোনালোকৰ ঘৰটো ইয়াতে সিহঁতে জিঅ'টেক কৰিবৰ কাৰণে সিহঁতক চৰকাৰে পঠোৱা হৈছে কিন্তু আপোনালোকৰ পৰা পইচা লৈছে কি ক'ব ইহঁতে মানে পইচা নিদিলে মানে আমাৰ কামটো কৰি নিদিয়ে যে সেইকাৰণে মানে আমি পইচা খোজাৰ কাৰণে দিলে আৰু 500 টকাটো পইচাটো ক'ত জমা দিম বুলি কয় সিহঁতে কিহৰ কাৰণে লয় বুলি কোৱা নাই এইবিলাক কোৱা নাই মানে সিহঁতে অকল মানে পইচাটো 500 টকা লাগে বুলি সিহঁতে আগত লৈছে মানে নামটো লিখি লৈছে তাৰপিছত পইচাটো লৈছে তাৰপিছত মানুহটো কিবা কেমেৰা কিচিছে আৰু আপলোড কৰি দিয়া নাই আৰু সিহঁতে এনেই মানে কেমেৰাটো কিচিলে মানে দেখুৱাইছে আৰু তাৰপিছত আপলোড কৰি নিদিলে মানে মুখ্যমন্ত্ৰী কি ক'ব আপুনি এইটোৱে অনুৰোধ কৰিম আৰু চৰকাৰৰ পৰা আমাক যেনেকা হ'লেও মানে ঘৰটো লাগে ঘৰটো দিয়াই দিব লাগে ঘৰটো দিব লাগে মানে নহয় প্ৰত্যেক ঘৰতো লৈছে চবৰ পৰা লৈছে চবৰ পৰাই লৈছে কিন্তু তথাপিও কামবোৰ কৰি দিয়া নাই এতিয়া ঘৰটো আপোনালোকে নাপাব ইমানবাৰ আহিছে সববাৰতো জিঅ'টেক কৰিছে পইচা নি আছে সববাৰতো পইচা নিছে এইবাৰো দিছে 100 টকা 500 টকা আৰু এইটো কি জব কাৰ্ড কি আছে কি খুলিব তাত কিন্তু আমি যোৱা নাই বাৰু এতিয়ালৈকে মই নামে নাই যদি বুলি কৈ কিনে মই মানে কেৱাইচি খুলিব যোৱা নাই 100 টকাতে কেলৈ দিম চৰকাৰক এইটো অনুৰোধ কৰোঁ যে কি ঘৰটো যেনেকুৱা হ'লেও পাই দিয়ক বুলি মই এইটো অনুৰোধ কৰোঁ চৰকাৰে যে কৈ থাকে পইচা দিব নালাগে বুলি সিহঁতে কিন্তু চৰকাৰৰ কথা নমনাকে আপোনালোকৰ পৰা পইচা ডিমাণ্ড কৰি লৈ আছে এইকেইটা মানুহক কেনেধৰণে কিবা কৰিব লাগে শাস্তি বিচাৰে কেনেদৰে কি চৰকাৰে কি শাস্তি কিবা কৰে এইটো আৰু মোৰ পৰা অনুৰোধ কি শাস্তি দিয়া যি আইন আছে সেই আইন মতে শাস্তিটো দিব লাগে একবাৰ নহয় দুইবাৰ একবাৰ সেক্ৰেটাৰী আহি কিনে মোৰ তাত জিঅ'টেক কৰি সিও লৈ গ'ল 500 টকা তেতিয়া মইতো হাজিৰা কৰি খোৱা মানুহ সেক্ৰেটাৰী নবীন দলে আছিলে তেতিয়া দাদাই নিজে আহি কিনে কাকো ক'ব নিদিবি তোমাক অকলে চুপচাপকৈ ঘৰত আনি কিনে মই জিঅ'টেক কৰাই লৈ যাম বুলি নিজে আহি কিনে লৈ গৈছে কিন্তু আজিলৈকে ঘৰ নাই পোৱা 4টা পৰিকল্পনা পাৰ হৈ গৈছে এইবাৰ 4টা চলি আছে এইবাৰ লগত কিন্তু আজিলৈকে আপুনি ঘৰ নাই পোৱা যে একটা ঘৰ বনাইছে মই বাহিৰত ঘৰত নাথাকে মই কালি পৰহি আহি পাইছোঁ মই বাহিৰত এনেকৈ হাজিৰা কৰি থাকোঁ ল'ৰা ছোৱালী এনেকুৱাই পঢ়াই আছোঁ তো 30 ঘৰমান মানুহৰ পৰা পইচা লৈছে এইটো গাঁৱৰ পৰা জিঅ'টেক কৰাৰ নামত এইটো পইচাটো কিহৰ কাৰণে সিহঁতে খুজিছে বুলি কোৱা নাই নেকি সিহঁতৰ খৰচা বুলি কৈছে নে নাই চৰকাৰত জমা দিব লাগিব অফিচত জমা দিব লাগিব বুলি কয় নেকি সেইটো কোৱা নাই বাৰু কিন্তু মুঠতে পইচাটো লাগে বুলি কৈছে আৰু তেতিয়া ৰাইজে যি কিঘৰ মানুহে ঘৰ পোৱা নাই সেই কিঘৰ মানুহে দিছে আৰু এতিয়া পইচা নিদিলে কাম নহ'ব সন্দেহ এটা লাগেতো মানুহৰ গাত গতিকে সেইকাৰণে পইচাটো দিছে কিন্তু দিয়াৰ পাছতো আপলোড কৰি দিয়া নাই আপোনালোকে ঘৰ নাপায় বুলি কৈছে এতিয়াতো দিনো পাৰ হৈ গ'ল ঘৰো নাপাব আৰু এনেকৈ বুলি মানে কোৱা হৈছে শুনিছোঁ আৰু বৰ্তমান আমি যোৱা নাই এতিয়ালৈকে গম পালোঁ আৰু আমি মেম্বাৰ তাত গৈছে মেম্বাৰে কৈছে 15 তাৰিখলৈ সময় এটা দিছিলে আজিতো 15 তাৰিখ হ'লে চাগে গতিকে এতিয়া মেম্বাৰক মাতিলেও সি নাহে অহা নাই মেম্বাৰৰ নাম জিলি পেগু সভানেত্ৰী খনেশ্বৰী খনাইশ্ৰী মহিলাৰী